Hello friends, good morning from Manali. আজি হল 8 সেপ্টেম্বৰ আৰু আমি মানালীত আহা হল 4 দিন আৰু আজি 8 সেপ্টেম্বৰ যেটো এটা সময় হৈছে 7:35 আৰু আজি দিনটো প্ল্যানিং হল এতিয়া আমি যাম হাডিম্বা দেৱী টেম্পল যোনটো মানালীত আহিলে মানুহে মানে নুজোৱা নাথাকে ফেমাস টেম্পল হয় সো তাত যাম আৰু তাৰ আগতে এটা কাম আছে যে আমাৰ ৰুমটো ফাৰ্স্ট চেঞ্জ কৰিব আছে সো যোৱাকালি ৰাতিপুৱা আমাৰ গিজাৰটো কাম কৰা নাই বম ঠাণ্ডা পানী অন্তাৰ পৰা আহো So friends, we are ready. Guys, at room check out korikole eta somot transfer hoy gol. Now it's time to move. Eta ami jam Hadimba Devi temple. So eta lage ami ekku khwa nai. Mai banai dia laru khalu just. Mai laru banai disile to. To turning point और turning point पर आमी जाम राइट साइड तो हाडिम्बा देवी टेम्पल लर फले जाबो লাগিব फैमिली पंजाबी ढाबा हाडिम्बा देवी टेम्पल ये से जाते क्या ये मेन रोड नहीं है मेन ये देख ये जो टावर है ना हाँ बस बिल्कुल उस टावर को देख के चलना अच्छा अच्छा वहाँ पहुँचेंगे इसी जंगल में मंदिर तो यहाँ से जाना होगा ना यहाँ से जाना है इसको ठीक है अगर आगे पता नहीं लगा ना पूछ लेंगे ना पूछ लेना ठीक है दुकानदार से थैंक यू भैया So friend, আমি এতিয়ালৈকে হাডিম্বা দেৱী টেম্পল গৈ পোৱা নাই আৰু উঠিব আছে বাকি অকমান ওপৰলৈকে যাব আছে যাম বাৰু পালো হাডিম্বা দেৱী টেম্পল ফুল্লি উডেন টেম্পল হয় আৰু যেতিয়া বৰফৰ দিন হয় তেতিয়া ফুল্লি এইবোৰ বৰফ ইয়াতে ডুবি থাকে আৰু এইটো বেকগ্ৰাউণ্ড এই বৰফৰ টাইমত ইয়াতে ফুল্লি বৰফ থাকে ফ্ৰণ্ট সাইড আৰু এইটো মানালীৰ ভিতৰত বহুত ফেমাস মন্দিৰ হয় একচুয়ালি মানালীৰ যিবোৰ মানুহে এইটো মন্দিৰ একচুয়ালি মিছ নকৰে কোনো
হাডিম্বা দেৱীৰ টেম্পল ভীমৰ ৱাইফ যোনটো আছিলে সেই ভীমৰ ৱাইফ হাডিম্বা দেৱী টেম্পল আৰু এইটো লোকেল নাম হ'ল থুংগাৰী টেম্পল হাডিম্বা দেৱীৰ মন্দিৰ আৰু একচুৱেলি এতিয়া অলপ মানুহ কম আছে মানে ইমান কম বুলি ক'ব নোৱাৰি মানে আছে আৰু নোহোৱা নহয় কিন্তু যেতিয়া ছিজন চলি থাকে তেতিয়া গোটেই ইয়াত এৰিয়াবোৰ বৰফেৰে ডুব গৈ থাকে মানে যেতিয়া বৰফ পৰি থাকে তেতিয়া গোটেই মন্দিৰটোৰ ওপৰত বৰফ পৰি থাকে দাদা আপুনি ক'ব নেকি আপোনাৰ আহি কেনেকুৱা লাগিল হা একদম ভাষা নাই নেকি ঠিক আছে বাৰু পিছত যেতিয়া ভাষা আহে তেতিয়া কথা পাতিম আকৌ इसका कितना ले लिया आपने 50 1 किलो से ज़्यादा है ठीक है तो हम बहुत ज़्यादा है আপেল ললোঁ ইয়াতে আপেলৰ দামটো 40ৰ পৰা ষ্টাৰ্ট হয় ইয়াতে 50 টকা দিছে আৰু 1 কেজিতকৈ বেছি আছে তো ফ্ৰেণ্ডছ দেখতে পোৱা নাই লোকেল এপল লোকেল পুৰা মধুৰিয়া মিঠা বহুত ধুনীয়া মিঠা মানালীৰ হাডিম্বা টেম্পলৰ যোনটো ভিডিঅ' আছিলে খতম হ'ল ইয়াতে ফ্ৰেণ্ড মানালীৰ ভিডিঅ' মই অলৰেডি বহুতকেইটা আপলোড কৰিছোঁ যোনকেইটাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়াই আছে ভিজিট কৰিব পাৰে আকৌ নেক্সট ভিডিঅ'ত নতুন এটা প্লেচ লৈ আহিম তেতিয়ালৈকে বাই বাই আৰু থেংক ইউ ফৰ ৱাচিং